হাঁহিয়ে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। হাঁহিয়ে আমাৰ জীৱন জীপাল কৰে। জীৱনত যদি সুখী হ'ব বিচাৰিছা তেন্তে হাঁহি থাকিবলৈ শিকা, কাৰণ হাঁহিয়ে একমাত্ৰ ঔষধ যি আউট অফ ষ্টক। নিজক সুস্থ কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে হাঁহি থকা। কান্দিবলৈতো জন্ম লৈয়ে শিকোঁ, কিন্তু জীৱনত হাঁহিবলৈ সুবিধা বহুত কমেই পোৱা যায়। সেয়েহে নিজক সুস্থ কৰি ৰাখিবলৈ হ'লে হাঁহিবলৈ শিকা। হাঁহিয়ে এপাত অস্ত্ৰ, যিয়ে আমি ক'ব নোৱাৰাকৈ আমাৰ শত্ৰুপক্ষক বুকুত আঘাত কৰে, আৰু আমাৰ প্ৰথম জয়ী তাতেই হয়। আপোনজনৰ মাত্ৰ এটা হাঁহিয়েই আমাক সমস্ত ক্লান্তিৰ পৰা অৱকাশ দিয়ে আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ সাহস দিয়ে। হাঁহিয়েই আমাৰ এটা সম্পদ, যিয়ে আনক দিলেও শেষ হৈ নাযায় আৰু যিয়ে কেতিয়াও আনৰ অপকাৰ নকৰে। আনক হহুৱাব পৰাটো এটা কলা, কাৰণ কন্দুৱাব সকলো সময়তে সকলোৱে পাৰে, কিন্তু হহুৱাব নোৱাৰে।